এইটো হৈছে ঔষধটো। এইটো হ'ল আফানিল। এইটো পেট ফুলৰ কাৰণে একদম বেষ্ট হয়। মই চিন্তু দাস ব্ৰহ্মপুত্ৰ গোট ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মই আজি আপোনালোকক এটা ঔষধৰ বিষয়ে অলপ কৈ আছোঁ। দুদিনমান আগত এজন দাদাই ফোন কৰিছিল, ফোন কৰি কিনে সুধিছিল আৰু মানে কি পেট ফুলাৰ কি ঔষধ মানে ব্যৱহাৰ কৰোঁ সেইটো সুধিছিলে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি ঔষধ খুৱাওঁ আৰু কিমান সোনকালে ভাল পায় মই আপোনালোকক গোটেই কৈ আছোঁ। ঠিক আছে, মই ফাৰ্ষ্ট টাইম আপোনালোকক ঔষধটো দেখাই লৈছোঁ। এইটো হৈছে ঔষধটো। এইটো হ'ল আফানিল। এইটো পেট ফুলৰ কাৰণে একদম বেষ্ট হয় আৰু এইটো কেনেকৈ কি খুৱাব লাগে মই আপোনালোকক জনাই আছোঁ। আফানিল হয়, ইয়াতে আপুনি চাব, ইয়াতে তলত লিখা আছে চিপ এণ্ড কোচ। ইয়াতে আপোনালোকে সিহঁতক 15 ml খোৱালে হ'ল। আপোনাৰ দুবাৰ খুৱাব দিছে, দুবাৰ খুৱাব দিছে 2 days। আপোনালোকে ইয়াতে 2 দিন তেনেকৈ খুৱাব দিছে। যদি বহুত মানে হেৰি হৈ থাকে আৰু মানে বহুত পেট ফুলি থাকে তেনেকৈ আপোনালোকে খুৱাব পাৰে। এনে নৰ্মেলি পেট ফুলাটো ক্ষেত্ৰত কিন্তু 10-15 মিনিটৰ ভিতৰত তেনেকৈ ভাল পাই যায়। বহুত ভাল হেৰি হয়, এইটো বটলটো বহুত ভাল হয়। এনেকৈ আপোনালোকে চিৰিঞ্জেৰে তেনেকৈ খুৱাব পাৰে। ইয়াতে এটা ডাঙৰ চিৰিঞ্জ আনি ল'ব, অলপ আনি কিনে আপোনালোকে তাতে 15 ml ল'ব। 15 ml লৈ কিনে তেনেকৈ খুৱাই দিব। আৰু হেৰি কৰিব মানে কি, আপোনালোকে ঔষধটো খুৱাওঁতে একেবাৰে পটককৈ একদম পুছ কৰি নিদিব। আপোনালোকে লাহে লাহে পুছ কৰিব। আমাৰ মানুহৰ ক্ষেত্ৰত বাৰু তেনেকৈ গাঁঠি চাঠি খালে তেনেকৈ নাকে মুখে ওলাই যায়, কিন্তু ছাগলীৰ তেনেকৈ ওলাই নাহে। তাৰ ফলত সিহঁতে হাৰ্টত কষ্ট পায়। হয়তো ছাগলীটো আপুনি যদি তেনেকৈ একেলগে পটককৈ পুছ কৰি দিয়ে, তাৰ ফলত ছাগলীটো মৰি যাব পাৰে। সেইকাৰণে আপোনালোকে পাৰালৈকে লাহে লাহে তেনেকৈ পুছ কৰি দিলে হ'ল। 15 ml হে, লাহে লাহে পুছ কৰি দিলেই হ'ল। তেনেকৈ আপোনালোকে ইউজ কৰিব। এইটো বহুত ভাল হয়। এনে আপোনাৰ খোৱাৰ 10-15 মিনিটমানৰ ভিতৰতে ভাল পাই যায়। মানে যিখিনি মোৰ প্ৰেক্টিকেলি অভিজ্ঞতা হৈছে, মই সেইখিনিয়ে আপোনালোকক কৈছোঁ। তেনেকৈ একদম ভাল আৰু এইটো আফানিল। এইটো আপোনালোকে ইউজ কৰিব পাৰে। এইটো আৰু ফাৰ্ষ্ট টাইম আপোনালোকে এক্সপাইৰী ডেটটো চাই ল'ব, কেতিয়া কি কেনেকৈ বনাইছিল আৰু কিমান দিনলৈ এক্সপাইৰী ডেট আছে, সেইটো আপোনালোকে চাই ল'ব। এইটো 09/2020 বনাইছিল, তাৰ এইটোৰ এক্সপাইৰী ডেট আছে আপোনাৰ 08/2022। তেনেকৈ আপোনালোকে এক্সপাইৰী ডেটটো চাই ল'ব। তাৰপিছত তেনেকৈ আপোনালোকে ইয়াতে লিখাই আছে, ইয়াতে লিখাই থাকে, গোটেই হেৰিখিনি লিখাই থাকে। ইয়াতে আপোনালোকে অকণমান পঢ়ি চাব, যিকোনো দৰৱতে লিখাই থাকে। এনেকৈ 80% লিখা থাকে আৰু তেনেকৈ লিখাই থাকে। আপোনালোকে সেইটো পঢ়ি কিনে ভালদৰে ফ'ল' কৰিলে হ'ল। তেনেকৈ ইউজ কৰিলে ভাল আৰু তেনেকৈ। বাৰু আজি ভিডিঅ'টো ইমানেই। আৰু মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। তেতিয়া মানে কি নেক্সট আৰু কিবা কিবি ঔষধ তেনেকৈ নাম ক'ম আৰু কেনেকৈ কিমান পৰিমাণে খুৱাব লাগে, কেনেকৈ খুৱাব লাগে, মই আপোনালোকক মোৰ যিখিনি প্ৰেক্টিকেলি মানে এক্সপিৰিয়েঞ্চ আছে, মই আপোনালোকক সেইখিনি ক'বলৈ চেষ্টা কৰিম। আৰু এই মাহৰ 15 তাৰিখ মানে নতুন ছাগলী আহিব, তেতিয়া মই আপোনালোকক ভিডিঅ' দিম। ইয়াতে যিখিনি আহিব সেইখিনিত মানে বেছিভাগে ফিমেল থাকিব। এইটো যিটোৱে মানে যোৱা কিছুদিন আগত আনিছিলোঁ, তাতে মানে বেছিভাগে ব্ৰিডাৰ আছিলে। ফিমেলখিনি চেল হ'লে অলৰেডি, আৰু এতিয়া দুটামান আছে ব্ৰিডাৰ চেলিঙৰ কাৰণে। মই আপোনালোকক সেইখিনিও দেখাই দিম বাৰু। মই সিহঁতক অকণমান চৰাব লৈ যাম, তেতিয়া মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'ত দেখাই দি আছোঁ বাৰু। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব।